Welcome back to my YouTube channel. আৰু আজি আমি গৈ আছো বগী নদী আৰু বগী নদীত যাম আৰু ভিডিও বনাম অলপমান আৰু মোৰ লগত আছে লখিমপুৰৰ মোৰ গাইড এপিনে দেখাই দিছো অংকুৰ যেটো হেলমেটত আছে ধৰিব নোৱাৰি কোন হয় অংকুৰ নে অংকুৰাজ ধৰিবই নোৱাৰি তো লেটস সি আমি এতিয়া হাইৱেত আছো হাইৱেৰ পৰা গৈ আছো এতিয়া বগী নদী Guys, আমি বগীনদী অলৰেডি সোমালো এতিয়া বাইকত তেল ভৰাই লওঁ আৰু বগীনদী চয়লৈ যাওঁ Guys, টিপু পালোহি এণ্ড ইণ্ডিয়ান অইল ইয়াতে ভৰাই ল'ব আমি বগীনদী যাম যিহেতু এবাৰো যোৱা নাই বগীনদী তো কি ক'লে যাওঁ ব'লা আজি বগীনদী চাই আহোঁগৈ তো ময়ো ক'লোঁ যাওঁ কাইলৈতো যিহেতু ঘৰলৈ গুচিয়ে যাম মৰ্ণিং দেন বহুত এক্সাইটেড হৈ আছোঁ বগীনদী যাবৰ কাৰণে তো ই তেলটো ভৰাই লৈছে আৰু লেটছ সি তো গাইজ আমি চয়লৰ যোৱা ৰাস্তাটো সোমালোঁ আৰু এইপিনে এটা নাজাৰা আছে মই দেখাই আছোঁ বিগ কেমেৰা কৰি কিনাই আৰু আপোনালোকে এনজয় কৰিব বুলি আশা থাকে এই নদীখন দেখিছেনে বাৰু আৰু তাৰ ছাইডত পাহাৰ আৰু এইপিনে গছ মইতো এক্সাইটেড হৈ আছোঁ এক্সট্ৰা কাপোৰ চাপোৰ লৈ আনি চাই ল'লোঁ হয় বহুত ভাল লাগিছে Guys, বাইকত গৈছা বগীনদী চয় এইবোৰ গোটেই ধূলি বালি এইটো এটা এৰিয়া বনাই আছে যেনেকৈ হোৱাগৈ নাই তো আহিছে কিছুমান টুৰিজিম আহিছে পিকনিক খাবৰ কাৰণে তো গাইজ আমি পালোহি বগীনদী ৱাও ফাইনেলি গাইজ আমি পালোহি বগীনদী আৰু ইয়াতে আহিছে বহুত মানুহ এটা টিম হৈ এণ্ড আমি আহিছোঁ মাত্ৰ দুটা পাৰ্চন আহিছোঁ মোৰ ফ্ৰেণ্ড এণ্ড মই অংকুৰ আৰু মই ভাবিছোঁ নৈখনৰ মাজত যাওঁ মাজত অলপ শুকাই আছে তো ৰাস্তা বিচাৰি ফুৰিছোঁ বিচাৰি পোৱা নাই ত' কেনেকুৱা এক্সপিৰিয়েঞ্চ হ'ব আৰু ইয়াতে নেক্সট বাৰ আহিলে এটা টিম লৈ আহিম মোৰ ইউটিউব টিম লৈ আহিম আৰু ইউটিউব টিমেদি এটা পিকনিক খাম চ' আজিৰ পৰা দুজনেই আহিছোঁ কোনো কথা নাই তো এতিয়া ৰাস্তা এটা পাইছোঁ এইপিনে সোমাই যোৱা
যদি ভৰিটো সোমাই যায় দিগদাৰ হ'ব, মই কাইলৈ ঘৰত যাব নোৱাৰিম। এণ্ড বহুত ভাল লাগিছে, কিবা এটা ফিল হেপী লাগিছে। উঠি আহিলোঁ। এতিয়া মই বগী নদী আছোঁ আৰু ইয়াতে গলিয়ে পানী আৰু মই বালিৰ ওপৰত খোজকাঢ়ি আছোঁ। ঠিক কিবা কোলা পানীটো কিন্তু বহুত চাফা হয়, ইয়াতে কালাৰটো কিবা এটা হেৰি দেখাইছে। অনুভবী তোমারই হরণ জোনাকি সন্ধিয়ার সেমেকাই মন উজাগৰি নিশা তোমারই আগমন জোনাকি আকাশত উমলে মন। মই ইয়াতে এটা কথা কওঁ, ইয়াতে চাবলগীয়া বিশেষ একো নাই, বাট ইয়াতে এখন নদী আছে, তাৰ কিনাৰতে মানুহবোৰে এইটো মাহত ডিচেম্বৰ, নৱেম্বৰ, জানুৱাৰী এইকেইটা মাহত পিকনিক খাব আহে। তো সেইকাৰণেই ময়ো আহিলোঁ। আমি দুজনে আহিছোঁ বাৰু, কোনো কথা নাই। মই চোৱাও হ'ল আৰু এটা ফিলো লোৱা হ'ল ইয়াৰ পৰা। আৰু মোৰ চুলি অৱস্থা নাই, মাইণ্ড নকৰিব, কাৰণ মই ৰাতিপুৱা উঠিলোঁ, এই ডাবল হেলমেট যিহেতু পিন্ধিব দিয়া হয়, তো সেইকাৰণে পিন্ধিলোঁ। আমি যিহেতু গাঁৱৰ মাজে আহিছোঁ, ইমান টাউনৰ মাজে অহা নাই, সেইকাৰণে পিন্ধা নাই। ইয়াতে মানে ভিৰ ভাৰটো বেছি নাই, তো সেইকাৰণে মাইণ্ড নকৰিব। আৰু ছেকেণ্ড কথা হ'ল, ইয়াৰ পৰা আমি যাম আৰু এটা লগৰ এজনৰ ঘৰত যাম। দেন কিন্তু ইয়াতে কি ভাবিলোঁ, মানে চাবলগীয়া যিহেতু একোৱেই নাই, অকল নদীখন আছে, এইপিনে পিকনিক খাই আছে। আমাৰো মনটো বেয়া লাগিছে দিয়কচোন, আমিও এনেকৈ একো প্ৰিপেৰেশ্যন কৰি নাহিলোঁ, কিবা টুৰিষ্ট ছিষ্টেমত হ'ব বুলি ভাবিছিলোঁ। তো সেনেকৈ একো নহয়, জানুৱাৰীত কিন্তু বহুত মানুহ ভিৰ আহিব। আপোনালোকক মই ডিম'টিভেট নকৰোঁ, আপোনালোকে আহক, এই জেগাডোখৰ চাওক, বহুত ভাল জেগা হয়। মানে পিকনিক খাব পাৰিব, অলপ ফূৰ্তি কৰিব পাৰিব। চাবলগীয়া বিশেষ একো নাই যদিও আপোনালোকে চাবলৈ নহ'লেও এনজয় কৰিবলৈ আহিব পাৰিব। দেন আৰু গাইজ, সেইডোখৰ জেগা, যিডোখৰ জেগাত মিষ্টাৰ ৰাজাই এটা মিটআপ দিছিল, মানে মিটআপ পাতিছিল, আৰু এইডোখৰ বগী নদীৰ পাৰ আছিল, আৰু এইডোখৰতে বনাইছিল, তেওঁলোকৰ মিটআপটো হৈছিল। এণ্ড আমিও ইয়াৰ পৰা যাওঁ। আই হোপ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু কাষত মানে মোৰ নতুন মানুহলৈ শ্বেয়াৰ কৰি কিনে ছাবস্ক্ৰাইব কৰোৱাব, আৰু মানে মোৰ চেনেলটো যাতে অকণমান আগবঢ়াই দিয়ে তাৰে কামনা কৰিলোঁ। চ' বাই বাই।